খুবেই ভাল লাগিল। মই আশা কৰা নাছিলোঁ যে তেনেকৈ ৰেংক এটা পাম বুলি, কিন্তু সেয়াই তেনেকুৱা আমাৰ পৰীক্ষা দিয়া সময়ত এনেকুৱা এটা পৰিস্থিতি আছিলে যে পৰীক্ষা হয় নে নহয় সেয়াও ঠিক নাই। প্ৰি বৰ্ড যে আমাৰ ফাইনেল টাইপ হৈ যাব বুলিও সিদ্ধান্ত এটা ওলোৱা হৈছিলে, গতিকে মেণ্টেলি প্ৰিপেয়াৰ হৈ লৈছিলোঁ যে যদি পৰীক্ষা হয় ভালকৈ দিম, যদি নহয় এণ্ট্ৰেঞ্চৰ কাৰণে লাগিম, গতিকে ভালকৈ দিলোঁ। সেই বুলিয়ে মই ভবা নাছিলোঁ যে এটা স্থান লাভ কৰিম, কিন্তু ভাল হ'ল আৰু স্থান লাভ কৰিলোঁ। তাৰ বাবে মই মোৰ মেডিকেল লাইনত বেছি ইণ্টাৰেষ্ট আছে আৰু মই সেই লাইনতে যাব বিচাৰোঁ, কিন্তু এণ্ট্ৰেঞ্চ দিওঁতে মই গোটেইকেইটাই দিম, তাৰ ৰিজাল্টৰ ভিত্তিতে মই সিদ্ধান্তটো ল'ম। কিন্তু মানে এনেকুৱা অসুবিধা হোৱা নাছিলে যে বস্তু আমাক প্ৰভাইড কৰা নাই, প্ৰভাইড কৰা সকলো হৈছিলে, কিন্তু যিহেতু এটা কমপ্লিটলি নিউ প্লেটফৰ্ম, গতিকে অকণমান প্ৰব্লেম মেণ্টেলি হৈছিলে, আৰু মেণ্টেলি সেইটো ষ্টেবল হৈ যোৱাৰ পাছত এবাৰ তেনেকুৱা কোনো প্ৰব্লেম হোৱা নাছিলে। আৰু এবাৰ ষ্টেবল হ'ব টাইম লাগিছিলে, কিন্তু তাৰপিছত ঠিক হৈছে। মই এইটোৱে ক'ব বিচাৰিম যে আজিকালি যিকোনো সিদ্ধান্ত যেতিয়া তেতিয়া লৈ ল'ব পাৰে, চৰকাৰৰ সিদ্ধান্ত যেতিয়া তেতিয়া থাকিব পাৰে, গতিকে মেণ্টেলি প্ৰিপেয়াৰ হ'বই লাগিব যে যিকোনো সিদ্ধান্ত যেতিয়াই তেতিয়াই ল'লেও আমি ভাল পাৰফৰ্মেঞ্চ কৰিব পাৰিম, আৰু সেইবুলি মেণ্টেলি প্ৰিপেয়াৰো হ'ব লাগিব। আৰু যদি ভাবা যে পাৰিবা তেতিয়া পাৰিবা। মই সকলোকে ধন্যবাদ জনাব পাৰিম। মোৰ মা দেউতা দাদাও আছে, দাদাই চিকিৎসক হয় এতিয়া, আৰু আপোনাৰ ওচৰ চুবুৰীয়া সকলোৱে স্কুল কলেজৰ টিচাৰ্ছ, কোচিঙৰ টিচাৰ চবেই সমানেই এটা এনভাইৰনমেণ্ট প্ৰভাইড কৰিছিলে, যাৰ বাবে মই ভালকৈ পঢ়িব পাৰিছিলোঁ। কোনো ধৰণৰ মেণ্টেল প্ৰেছাৰ নাছিলে যে লাগিবই ঘৰত, কোনো ধৰণৰ মেণ্টেল প্ৰেছাৰ নাছিলে। নাই, মই তেনেকৈ ভবা নাছিলোঁ। মই টপিক ৱাইজ চিলেক্ট কৰি লৈছিলোঁ আৰু টপিক সেইমতে পঢ়িছিলোঁ, আৰু টপিককেইটা হৈ যোৱাৰ পিছত মই যদি মানে বহুত পঢ়িব লাগে বুলি ভবা নাছিলোঁ, কোৱালিটেটিভলি পঢ়িছিলোঁ আৰু শিকিম বুলি পঢ়িছিলোঁ। মানে তেনেকৈ কমকৈ পঢ়িছিলোঁ, পৰীক্ষাৰ সময়ত অকণ পঢ়াই দিছিলোঁ, বাকী তেনেকৈ পঢ়িছিলোঁ। হয়, বিহু বুলিয়ে নহয়, মই নৃত্য মানে কৰি ভাল পাওঁ, নিজে শিকা, মই তেনেকৈ নাচি পেলাই এক্সট্ৰাকৈ ভাল পাওঁ, আৰু ছবিও আঁকো, আৰু এক্ট কৰা মেলা তেনেকুৱাবোৰ আছে। আজি যিহেতু যোৰহাটৰ বাবে এটা একদম ভাল দিন, যোৰহাটলৈ চাৰিজনে সফলতা কঢ়িয়াই আনিছে, প্ৰজ্ঞা একাডেমীৰ পৰা 3জন আনিছে। তোমাৰ স্থান কোন আছে? মোৰ 10th। কি ক'বা যোৰহাটৰ বিষয়ে, কি ক'বা প্ৰজ্ঞা একাডেমীৰ বিষয়ে, কিবা তোমাৰ বিষয়ে কি ক'বা? যোৰহাটৰ বিষয়টো বহুত এটা ভাল মানে আমাৰ এটা জেগা আছে, আৰু প্ৰজ্ঞা একাডেমী বহুত ভাল। মানে আমাৰ পূৰা 2 বছৰ আমাৰ ছাপোৰ্ট আমি পাইছিলোঁ। সেইটো লকডাউন যিটো আহিছিলে তাৰ মানে সেইটো সময়তো আমাৰ যিটো জুম ক্লাছ হৈছিলে, আমি তেতিয়া ভাল ছাপোৰ্ট এটা পাইছিলোঁ। আৰু যেতিয়া মানে অকণমান কিবা ডাউটবিলাক থাকে, তেতিয়া আমি অকল মানে অনলাইনত সুধিব পাৰোঁ বা ইয়াত আহিব পাৰোঁ, মানে সকলো ছাপোৰ্ট আছিলে। আৰু মানে মই মেট্ৰিকত অকণমান ভাল হ'ল আৰু স্থান লাভ কৰিলোঁ, তাৰ বাবে মই মোৰ মেডিকেল লাইনত বেছি ইণ্টাৰেষ্ট আছে আৰু মই সেই লাইনতে যাব বিচাৰোঁ, কিন্তু এণ্ট্ৰেঞ্চ দিওঁতে মই গোটেইকেইটাই দিম, তাৰ ৰিজাল্টৰ ভিত্তিতে মই সিদ্ধান্তটো ল'ম। কিন্তু মানে এনেকুৱা অসুবিধা হোৱা নাছিলে যে বস্তু আমাক প্ৰভাইড কৰা নাই, প্ৰভাইড কৰা সকলো হৈছিলে, কিন্তু যিহেতু এটা কমপ্লিটলি নিউ প্লেটফৰ্ম, গতিকে অকণমান প্ৰব্লেম মেণ্টেলি হৈছিলে, আৰু মেণ্টেলি সেইটো ষ্টেবল হৈ যোৱাৰ পাছত এবাৰ তেনেকুৱা কোনো প্ৰব্লেম হোৱা নাছিলে। আৰু এবাৰ ষ্টেবল হ'ব টাইম লাগিছিলে, কিন্তু তাৰপিছত ঠিক হৈছে। মই এইটোৱে ক'ব বিচাৰিম যে আজিকালি যিকোনো সিদ্ধান্ত যেতিয়া তেতিয়া লৈ ল'ব পাৰে, চৰকাৰৰ সিদ্ধান্ত যেতিয়াই তেতিয়াই থাকিব পাৰে, গতিকে মেণ্টেলি প্ৰিপেয়াৰ হ'বই লাগিব যে যিকোনো সিদ্ধান্ত যেতিয়াই তেতিয়াই ল'লেও আমি ভাল পাৰফৰ্মেঞ্চ কৰিব পাৰিম, আৰু সেইবুলি মেণ্টেলি প্ৰিপেয়াৰো হ'ব লাগিব। আৰু যদি ভাবা যে পাৰিবা তেতিয়া পাৰিবা।
এই সফলতাৰ কাক ধন্যবাদ জনাব? মই সকলোকে ধন্যবাদ জনাব পাৰিম। মোৰ মা দেউতা দাদাও আছে, দাদাই চিকিৎসক হয় এতিয়া, আৰু আপোনাৰ ওচৰ চুবুৰীয়া সকলোৱে স্কুল কলেজৰ টিচাৰ্ছ কোচিঙৰ টিচাৰ চবেই সমানে এনভাইৰনমেণ্ট প্ৰভাইড কৰিছিলে, যাৰ বাবে মই ভালকৈ পঢ়িব পাৰিছিলোঁ। কোনো ধৰণৰ মেণ্টেল প্ৰেছাৰ নাছিলে যে লাগিব, ঘৰত কোনো ধৰণৰ মেণ্টেল প্ৰেছাৰ নাছিলে। নাই, মই তেনেকৈ ভবা নাছিলোঁ। মই টপিক ৱাইজ চিলেক্ট কৰি লৈছিলোঁ আৰু টপিক সেইমতে পঢ়িছিলোঁ, আৰু টপিককেইটা হৈ যোৱাৰ পিছত মই যদি মানে বহুত পঢ়িব লাগে বুলি ভবা নাছিলোঁ, কোৱালিটেটিভলি পঢ়িছিলোঁ আৰু শিকিম বুলি পঢ়িছিলোঁ। মানে তেনেকৈ কমকৈ পঢ়িছিলোঁ, পৰীক্ষাৰ সময়ত অকণ পঢ়াই দিছিলোঁ, বাকী তেনেকৈ পঢ়িছিলোঁ। হয়, বিহু বুলিয়ে নহয়, মই নৃত্য মানে কৰি ভাল পাওঁ, নিজে শিকা, মই তেনেকৈ নাচি পেলাই এক্সট্ৰাকৈ ভাল পাওঁ, আৰু ছবিও আঁকো, আৰু এক্ট কৰা মেলা তেনেকুৱাবোৰ আছে। আজি যিহেতু যোৰহাটৰ বাবে এটা একদম ভাল দিন, যোৰহাটলৈ চাৰিজনে ফুটবল এটা কঢ়িয়াই আনিছে, প্ৰজ্ঞা একাডেমীৰ পৰা 3জন আনিছে। তোমাৰ স্থান কিমান আছে? মোৰ 10th। কি ক'বা যোৰহাটৰ বিষয়ে, কি ক'বা প্ৰজ্ঞা একাডেমীৰ বিষয়ে, কিবা তোমাৰ বিষয়ে কি ক'বা? যোৰহাটৰ বিষয়টো বহুত এটা ভাল মানে আমাৰ এটা জেগা আছে, আৰু প্ৰজ্ঞা একাডেমী বহুত ভাল মানে আমাৰ পূৰা 2 বছৰ আমাৰ ছাপোৰ্ট আমি পাইছিলোঁ। সেইটো লকডাউনত যিটো আহিছিলে তাৰ মানে সেইটো সময়তো আমাৰ যিটো জুম ক্লাছ হৈছিলে, আমি তেতিয়া ভাল ছাপোৰ্ট এটা পাইছিলোঁ। আৰু যেতিয়া মানে অকণমান কিবা ডাউটবিলাক থাকে, তেতিয়া আমি অকল মানে অনলাইনত সুধিব পাৰোঁ বা ইয়াত আহিব পাৰোঁ, মানে সকলো ছাপোৰ্ট আছিলে। আৰু মানে মই মেট্ৰিকত অকণমান 3 মাৰ্কৰ কাৰণে থাকিছিলোঁ, সেইকাৰণে এতিয়া বহুত ভাল লাগিছে যে মই ষ্টেণ্ড কৰিছোঁ। প্ৰিপেৰেশ্যনটো মোৰ মই যিটো বিচাৰ ৰাখোঁ, এইটো কোৱান্টিটিটো নহয়, কোৱালিটিটো হয়। যেতিয়া মানে আমি অকল মোৰ খুব ভাল লাগিছে। মই ভবা নাছিলোঁ ৰেংক পাম বুলি। 94 মান এক্সপেক্ট কৰিছোঁ, বাট পজিশ্যন এক্সপেক্ট কৰা নাছিলোঁ, গতিকে ভাল লাগিছে বহুত পাই পেলাই। হয়, মই 8 পজিশ্যন পাইছোঁ। ফিউচাৰ মই এজন সু চিকিৎসক হ'ম বুলি ভাবিছোঁ, তাৰ কাৰণে মই মেডিকেলৰ প্ৰিপেৰেশ্যন কৰি আছোঁ, নীট এক্সামৰ লগতে JW দিছোঁ, কিন্তু মেইন এইমটো মেডিকেল হয়। মই প্ৰথমতে মোৰ মা দেউতাই বহুত কষ্ট কৰিলে 2 বছৰ, লগতে মোৰ কলেজৰ টিচাৰ্ছসকল, আৰু মোৰ কোচিং লৈছে প্ৰভিডেন্স বোলে এখন মালৱালী, তাৰ টিচাৰ্ছসকলে বহুত হেল্প কৰিলে, আৰু লগতে মোৰ ফ্ৰেণ্ডছ আৰু ফেমিলি বহুত ছাপোৰ্ট কৰিছিলে।